Hi everyone, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই বনাইছো বইল চিকেন, বহুত টেষ্টি, ইজি আৰু হেলদি। আপোনালোকে সকলোৱে বাৰু বনাবই জানে, তথাপিও মইনো কেনে ধৰণে বনাও তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলো। আহকচোন চাও মইনো কেনে ধৰণে বনাইছো। প্ৰথমে চিকেনখিনি নিমখ, হালধি আৰু নেমুৰ ৰসেৰে মেৰিনেট কৰি ঢাকোনখন মাৰি আধা ঘণ্টাৰে থৈ দিলো। তাৰ পিছতে এখন কেৰাহী গেছত উঠাই দিলো। কেৰাহী গৰম হোৱাত তাতে মই চিকেনখিনি দি 15 মিনিট মানৰ কাৰণে ল' ফ্লেমত ঢাকোনখন মাৰি থৈ দিলো। তাৰ পিছত ঢাকোনখন খুলিছা, তাৰ পৰা ইমান ধুনীয়াকৈ অইলটো ৰিলিজ হৈ আহিলে, তেতিয়া তাতে মই পিঁয়াজ এটা কাটি দিলো আৰু লগতে থেতেলিয়াই থোৱা ৰচুন, আদা আৰু জালুকৰ পেষ্টখিনিও দি দিলো আৰু লগতে দিছো ধনিয়াৰ ঠাৰিখিনি। ধনিয়াৰ ঠাৰিখিনি বইল ৰেচিপিত দিলে বহুত ধুনীয়া ফ্লেভাৰ এটা ওলায়। আপোনালোকে যদি এবাৰো ট্ৰাই কৰা নাই, ট্ৰাই কৰি চাব পাৰে। আৰু দিছো চিকেনৰ লগত মই এফাল আলু আৰু অমিতা 4 ভাগৰ এভাগ দিছো আৰু লগতে আনফালে মই এটা কৰ্দৈ টেঙা আৰু বিলাহীও পুৰি লৈছো। পুৰি লৈ ধুনীয়াকৈ বাকলি গুচাই খুন্দি সেইটোকো ইয়াতে চিকেনৰ লগত দি দিছো। সকলোখিনি সিজি অহাত মই ইয়াতে উতলি থকা গৰম পানী ঢালি ধুনীয়াকৈ ভালদৰে সিজি যোৱালৈকে ঢাকোনখন মাৰি সিজাই ল'লো। সিজাই তাৰপিছত ইয়াত শেষত মই ধনিয়া পাত আৰু কেঁচা জলকীয়া দিছো। আপোনালোকে যদি জ্বলা বেছিকৈ খাব পাৰে তেনেহ'লে দিব পাৰে। মই জলকীয়া এটাহে দিছো। মোৰ ল'ৰা ছোৱালী দুটা যিহেতু জ্বলা ইমান খাব নোৱাৰে, সেইকাৰণে খালি মই ফ্লেভাৰৰ কাৰণে এটামান দিছো। মই ইয়াতে জালুক অলপো খুন্দি দিছো, আপোনালোকে বেছিকৈ দিব পাৰে। আৰু যদি আপোনালোকে কৰ্দৈ টেঙাৰে এবাৰো বইল চিকেন খোৱা নাই তেনেহ'লে এবাৰমান ট্ৰাই কৰি চাব পাৰে। মোৰ ভিডিঅ'টো আপোনালোক সকলোৱে শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট কৰিবলৈ নেপাহৰিব। আজিলৈ আহিলোঁ আৰু এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।